हेलो छात्र छात्री सकल तो मैं इक्रामुल तो आज तुम्हालोकर दशम श्रेणीर गणितर 13.1 क्वेश्चन नम्बर 4 टू पृष्ठकाली आयतन चैप्टर 13.1 क्वेश्चन नम्बर 4 टू কৰিবলৈ গৈ আছো। तो जोने जोने मोर चेनेलत आज प्रथमबार भिजिट करिसा हिहतर तरफत मोर एटाई रिक्वेस्ट থাকিব যাতে ভিডিওটো फ्रेंड সকলৰ লগত शेयर কৰা আৰু ভালকে চোৱা গোটেইখিনি ভিডিও চাবা যাতে অঙ্কটো বুজি পোৱা যিকেটা অঙ্ক কৰো এটো ভিডিওত। তো চোৱা ইয়াতে 13.1 ৰ আমি লাষ্ট ভিডিও কেটাত 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ অঙ্ক কেটা কৰিছিলো। গতিকে আজি 4 নম্বৰ অঙ্কটো কৰিম। তো 4 নম্বৰ অঙ্কটো দি আছে তোমালোকে এটা কাম কৰিবা কিতাপ লৈ বহিবা क्वेश्चन केटा যদি দেখা না যায় ইয়াতে কিতাপ লৈ বহিবা তেতিয়া क्वेश्चन केटा লগলগ মোৰ লগলগে চাই যাবা। তো 4 নম্বৰ क्वेश्चनটো দি আছে 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰি ভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব পাৰে क्वेश्चन কৰিছে তোমাক আৰু তাৰ পিছত গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াব দিছে। ইয়াতে 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনক আছে আৰু ঘনকৰ ওপৰত এটা অৰ্ধগোলক আছে। অৰ্ধগোলকে আগুৰি আছে। এতিয়া সেই অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব পাৰিব আৰু সেই গোটা বস্তুটোৰ পৃষ্ঠকালি তোমাক নিৰ্ণয় কৰিব দিছে। তো প্ৰথমতে আমি এটো কেনেকুৱা চিত্ৰ হ'ব হেতু আমি আঁকিবলৈ ট্ৰাই কৰিম। সোয়া যেহেতু কোৱেশ্যনত কৈছে 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনক আমি 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনক এনেকৈ ধৰি ললো যাৰ বাহুৰ মাপ হ'ল কিমান 7 সেন্টিমিটাৰ কাষ মানে বাহু ঘনকৰ বাহু এটো ঘনক ধৰি লৈছো। সোয়া 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনক ইয়াৰ ওপৰত এটা অৰ্ধগোলকে আগুৰি আছে এনেকৈ উপৰি ভাগ অৰ্ধগোলকে আগুৰি আছে। এতিয়া তোমাক क्वेश्चन কৰিছে যে অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব পাৰে। এতিয়া সোয়া যেহেতু অৰ্ধগোলকটো ঘনকৰ ওপৰতে অৱস্থিত গতিকে অৰ্ধগোলকৰ সৰ্বোচ্চ বেগ আৰু ঘনকৰ কাষৰ দিক একে হ'ব কাৰণ যদি অৰ্ধগোলকৰ বেগটো দীঘল কৰি দিয়া তেতিয়া হলে আবৰি নাথাকে ওপৰত পৰি যাব দুইফালে দি আৰু যদি সৰু কৰি দিয়া তেতিয়া হলে আবৰি নাথাকে দুইফালে সৰু হৈ যাব। গতিকে আমি क्वेश्चনৰ পৰা বুজিব পাৰিলো যে অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব যেটো ঘনকৰ কাষ আছে সিমানেই হ'ব। আমি লিখিম যেহেতু ঘনকৰ কাষ দি আছে আমি গিভেন খিনি লিখি লম গিভেন ঘনকৰ কাষ এতে ঘনকৰ কাষ মানে ঘনকৰ এটা বাহুৰ মাপ আমি L বুলি ধৰি লম L এটো কিমান দি আছে 7 সেন্টিমিটাৰ। তাৰ পিছত আৰু কৈছে তোমাক ওপৰত যে অৰ্ধগোলকে আগুৰি আছে এই অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব যেহেতু ঘনকৰ ওপৰত অৰ্ধগোলকটো আগুৰি আছে ইয়াতে গতিকে ঘনকৰ যেটো কাষ আৰু অৰ্ধগোলকৰ বেগ একেই হ'ব। আমি লিখিম যেহেতু অৰ্ধগোলকটো কাৰ ওপৰত আগুৰি আছে ঘনকৰ ওপৰত বা ঘনকৰ পৃষ্ঠভাগত ঘনকৰ ওপৰত আগুৰি আছে ঘনকৰ ওপৰত আগুৰি আছে হেয়ে এতেকে অৰ্ধগোলকৰ সৰ্বোচ্চ বেগ কিমান হ'ব অৰ্ধগোলকৰ সেই কাৰণে অৰ্ধগোলকৰ সৰ্বোচ্চ বেগ হ'ব ঘনকৰ যিমান কাষ সিমানে অৰ্ধগোলকৰ সৰ্বোচ্চ বেগ কিমান হ'ব ঘনকৰ কাষ পাইছো 7 সেন্টিমিটাৰ গতিকে অৰ্ধগোলকৰ বেগটো হ'ব 7 সেন্টিমিটাৰ এটো আমি পালো প্ৰথম। এতিয়া আমি যদি ইয়াৰ পৃষ্ঠকালি উলাব যাও তেতিয়া হলে ঘনকৰ যেটো সাইড কাষ হেতু লাগিব হেতু আমি অলৰেডি পাইছো। এতিয়া অৰ্ধগোলকৰ যেটো বেগ আছে তাক আমি ব্যাসাৰ্ধলৈ কনভাৰ্ট কৰিব লাগিব। অঙ্ক কৰিবলৈ হলে আমি পৃষ্ঠকালি উলাবলৈ হলে ব্যাসাৰ্ধৰ দৰকাৰ পৰে যেটো যত নেকি বেগ দি আছে আমি ব্যাসাৰ্ধটো উলাই লম। এতেকে ব্যাসাৰ্ধ আমি জানো ব্যাসাৰ্ধ হল বেগৰ আধা ব্যাসাৰ্ধক আমি r এৰে হুচাও r বেগ আছে 7 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব 7 ক আধা কৰিম কোনো সংখ্যাক আধা কৰিলে 2 এৰে হৰণ কৰো গতিকে 7/2 সেন্টিমিটাৰ হ'ব অৰ্ধগোলকৰ ব্যাসাৰ্ধ r ৰ মান। এতেকে আমি এতিয়া এই চিত্ৰটোৰ পৃষ্ঠকালি উলাম এতেকে গোটা বস্তুটোৰ পৃষ্ঠকালি পিঠিৰ কালি হ'ব গোটা বস্তুটোৰ চাই যাও ভালকে গোটা বস্তুটোৰ পৃষ্ঠকালি হ'ব আমি কাৰ কালি উলাব লাগিব সোয়া যেহেতু ইয়াতে ঘনক আছে এটা গতিকে ঘনকৰ পৃষ্ঠকালি উলাব লাগিব আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি উলাব লাগিব।
কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা যেতিয়া আমি ঘনকৰ পৃষ্ঠকাল ওলাম তেতিয়া এই গোটেইখিনি চাৰিওফাল ওলাই পৰিব ঘনকৰ চাৰিওফাল কিন্তু এই অৰ্ধগোলকে ওপৰত কিন্তু এনেকৈ আবৰি ৰাখিছে এইখিনিও যেহেতু ওলাই পৰিব গতিকে আমি ঘনকৰ পৃষ্ঠকালি ওলাই আৰু অৰ্ধগোলকৰ এই ওপৰৰ পৃষ্ঠকালি ওলোৱাৰ পিছত যেহেতু ঘনকৰ পৃষ্ঠকালি ওলাওতে এই ওপৰৰখিনি ওলাই পৰিল যেটো নেকি অৰ্ধগোলকে ঢাকি আছে গতিকে সেইখিনি আমি মাইনাস কৰি দিম সেইখিনি কেনেকৈ ঢাকি আছে অৰ্ধগোলকে এনেকৈ গোলাকাৰ হিচাপে ঢাকি আছে গতিকে এইটো এটা বৃত্তৰ নিচিনা দেখা গৈ আছে গতিকে এটা ভূমি বৃত্তৰ কালি আমি মাইনাস কৰিম ইয়াতে ওলাব লাগিব ঘনকৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি কিন্তু এইখিনি ওলোৱাৰ পিছত যেহেতু এই ঢাকি ৰখাখিনি সেইখিনি ওলাই পৰিব গতিকে এইখিনি আমি মাইনাস কৰি দিব লাগিব মাইনাস হ'ব এটা বৃত্তৰ কালি কাৰণ এইটো বৃত্তৰ নিচিনাকৈ ঢাকি আছে তলত বৃত্তৰ কালি এতিয়া আমি ফৰ্মুলা বহাই যাম যেহেতু ঘনকৰ পৃষ্ঠকালি ফৰ্মুলা জানো আমি 6l স্কয়াৰ যেহেতু বাহুৰ মাপ আমি কিমান ধৰিছো l সেইকাৰণে 6l স্কয়াৰ প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলা আছিল 2 পাই r স্কয়াৰ মাইনাস এটা বৃত্তৰ কালি আমি জানো বৃত্তৰ কালি ফৰ্মুলা আছিল পাই r স্কয়াৰ এতিয়া চোৱা 6l স্কয়াৰ প্লাস ইয়াতে পাই r স্কয়াৰ আছে দুটা আৰু ইয়াতে পাই r স্কয়াৰ আছে এটা গতিকে দুটা পাই r স্কয়াৰৰ পৰা এটা পাই r স্কয়াৰ বিয়োগ কৰিলে কেইটা পাই r স্কয়াৰ থাকিব এটা পাই r স্কয়াৰ থাকিব এতিয়া আমি ভ্যালু বহাম 6 * l স্কয়াৰ মানে l ৰ মান কিমান পাইছো 7 গতিকে 7 স্কয়াৰ প্লাস পাই মানে 22/7 r স্কয়াৰ r ৰ মান কিমান পাইছো আমি r ৰ মান 7/2 যেটো r স্কয়াৰ আছে গতিকে 7/2 আমি দুবাৰ পূৰণ কৰি দিম 7/2 * 7/2 এতিয়া আমি কাটাকাটি কৰিম সোৱা ইয়াতে আমি ক্যান্সেল আউট কৰিব পাৰি 2 7 আৰু 7 ক্যান্সেল তাৰ পিছত 2 22ত যাব 11 বাৰ হয়নে ইফাল আৰু কাটিব নোৱাৰি এটা থাকিল 6 * 7 গুণ কিমান 49 6 পূৰণ 49 প্লাস ইয়াতে থাকিল ওপৰত আছে 11 পূৰণ 7 11 7 গুণ 77 আৰু তলত আছে 2 এতিয়া এই দুটা যদি আমি পূৰণ কৰো 6 * 49 এনেকৈ যদি পূৰণ কৰো 49 * 6 6 9 গুণ 54 4 7 ৰ 5 6 4 গুণ 24 আৰু 5 29 294 এইখিনি পালো আমি 294 প্লাস এতিয়া এটো যদি ইয়াত কাটো আমি 77/2 আছে এটো আমি 2 এৰে কাটিব পাৰি সোৱা 2 হাতত যাব 3 বাৰ 2 3 গুণ 6 বাকি থাকিল 1 17 হল 2 17ত যাব 8 বাৰ 2 8 গুণ 16 বাকি থাকিল 1 2 তো 1ত না যায় দশমিক দিলে 10 হ'ব 2 10ত কিমান বাৰ 5 বাৰ গতিকে 38.5 এটো মানে 38.5 নহলে কাটাকাটি কৰি চাবা এতিয়া আমি এই দুটা প্লাস কৰিম এই দুটা প্লাস কৰিলে হ'ব 294 প্লাস 38.5 প্লাস কৰিম সো 5 দশমিকৰ তলত দশমিক 4 আৰু 8 12 2 হাতৰ 1 9 আৰু 3 12 হাতৰ 1 13 13 3 হাতৰ 1 হাতৰ 1 আৰু 2 3 332.5 332.5 সেন্টিমিটাৰ স্কয়াৰ যেহেতু কালি ওলাই আছে গতিকে সেন্টিমিটাৰ স্কয়াৰ গতিকে এই গোটা বস্তুটোৰ আমি পৃষ্ঠকালি কিমান পালো 332.5 সেন্টিমিটাৰ স্কয়াৰ তো আশা কৰিছো সকলোৱে বুজি পাইছা অংকটো ভালকে চাবা ইম্পৰ্টেন্ট অংক হয় তো ইয়াৰ পিছত বলা আমি 5 নম্বৰ অংকটো কৰো